মাটি কিনাৰ সময়ত আমি সাধাৰণতে লক্ষ্য কৰিছোঁ যে মানুহে অজ্ঞতাৰ বশৱৰ্তী হৈ অথবা অত্যন্ত লৰালৰি কৰাৰ ফলত সাধাৰণতে এটা ভুল কৰি পেলাই আৰু তাৰ পৰিণতিত তেওঁলোকে যি টুকুৰা মাটি কিনে সেই মাটি টুকুৰা লৈ পেলাই ভৱিষ্যতে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় গতিকে কি সেই ভুল আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম লগতে সুপ্ৰিম কোৰ্টৰ এটা লেটেষ্ট জাজমেণ্টটো আলোচনা কৰিম আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব কাৰণ আপুনিও কাইলৈ যদি এটুকুৰা মাটি কিনিবলৈ যায় আৰু এই ধৰণৰ ভুল যদি আপুনি কৰে তেন্তে কিন্তু আপোনাৰো ভৱিষ্যত দিনত এই মাটি টুকুৰাক লৈ আইনী যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব পাৰে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব অকণো স্কিপ নকৰিব লগতে চাই পেলাই যদি আপোনালোকৰ ভাল লাগে তেন্তে কিন্তু কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব লগৰু আছাম আপোনালোকৰ চেনেল আপোনালোকৰ বাবে আপোনালোকৰ যিকোনো আইনৰ সমস্যা হ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি চেষ্টা কৰোঁ অভাৰ টেলিফোন আপোনালোকৰ যিকোনো সমস্যা সমাধান কৰাৰ বাবে বলক ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ মই বিকে কৰা এডভোকেট গুৱাহাটী হাইকোৰ্ট আৰু আপোনালোকে চাই আছে লগৰু আছাম অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ সাধাৰণতে আমি লক্ষ্য কৰিছোঁ যে যেতিয়া কোনোবা এজন ব্যক্তিয়ে এটুকুৰা মাটি কিনিবলৈ যায় তেওঁ মূলতঃ সেই মাটি টুকুৰাৰ চেল ডিডটো চায় যে যিজন মানুহৰ পৰা তেওঁ কিনিব যিজন সেলাৰ সেই সেলাৰজনৰ যিটো চেল ডিড সেলাৰজনে ক'ৰ পৰা কিনিছিলে কেনেকৈ পাইছিলে সেই বস্তুটো চায় লগতে সেলাৰজনে খাজনা পে'মেণ্ট কৰিছে নাই তেওঁৰ জমাবন্দীত নাম আছে নাই ইত্যাদি এই বিষয়বস্তুখিনি চোৱাৰ চেষ্টা কৰে কিন্তু সেইটোৱেই জানো একমাত্ৰ আপোনাৰ মাটি টুকুৰাৰ ৰাইট টাইটেল ইণ্টাৰেষ্ট ঠিক আছে নাই সেইটো নিশ্চিত কৰিবৰ কাৰণে মূল আধাৰ নহয় আপুনি প্ৰথমতে চোৱা উচিত যে মাটি টুকুৰা ফ্ৰী ফ্ৰম অল এনকাম্বাৰেন্সেছ হয় নহয় অৰ্থাৎ মাটি টুকুৰাত কিবা লিটিগেশ্যন আছে নেকি মাটি টুকুৰা ক'ৰবাত বন্ধকি দিয়া আছে নেকি মাটি টুকুৰাত কোনো ধৰণৰ বেলেগৰ স্বত্ব স্বামিত্ব আছে নেকি এই গোটেই বিষয়বস্তুখিনি কিন্তু আপুনি প্ৰথমতে চাই লোৱা উচিত মাটি কিনাৰ আগতে সেইটো নিশ্চিত কৰি পেলাই যে মাটি টুকুৰা ক'তো বন্ধকি দিয়া নাই মাটি টুকুৰা কোনো ফিনান্সিয়েল ইনষ্টিটিউশ্যন বেংক ইত্যাদিত মৰ্গেজ কৰা নাই বা মাটি টুকুৰাৰ ওপৰত কোনো কেছ মামলা নাই সেইটো চিভিল কোৰ্টত গৈ পেলাই চাব লাগে ফৰ্ম 50 জমা দি পেলাই যে আপোনাৰ সেই মাটি টুকুৰাত কোনো লিটিগেশ্যন নাই যদি নিশ্চিত হয় তেতিয়াহে কিনিব নহ'লে এটা কেছ মামলা থকা মাটি আপুনি কিয় কিনিবলৈ যাব তাৰ উপৰিও যদি মৰ্গেজকৃত মাটি হয় তেন্তে আপুনি সেই মাটি টুকুৰা কিনিলে কাইলৈ আপোনাৰ এগেইনষ্টে সেই যিজন মৰ্গেজী যিগৰাকীৰ ওচৰত মৰ্গেজ আছে সেয়া ফিনান্সিয়েল ইনষ্টিটিউশ্যন বেংক বা কিবাই হওক তেওঁলোকে কাইলৈ আহি পেলাই আপোনাক উচ্ছেদ কৰি দিব পাৰে গতিকে এইকেইটা বস্তু প্ৰথমতে আপুনি নিশ্চিত কৰি ল'ব আৰু তাৰপিছত যিটো অত্যন্ত প্ৰয়োজনীয় আজি যিটো বিষয়ৰ ওপৰত আমি কথা ক'ব বিচাৰিছোঁ সেইটো হৈছে যে ফ্ল' অফ টাইটেল অৰ্থাৎ এই মাটি টুকুৰা যিজন মানুহে বিক্ৰী কৰিব ওলাইছে সেই মানুহজনৰ যিটো ৰাইট টাইটেল ইণ্টাৰেষ্ট সেইটো সঁচাকৈ মাটি টুকুৰাত আছে নে নাই তেওঁ ক'ৰ পৰা কেনেকৈ পালে সেই মাটি টুকুৰা তেওঁৰ নিজৰ বুলি পেলাই যে কৈছে সেইটো তেওঁৰ আচলতে নিশ্চিত হৈছে নাই এই বিষয়বস্তুটো কিন্তু আপোনালোকে সম্পূৰ্ণভাৱে চাই লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এটা কথা সদায় মনত ৰাখিব যে মাটি টুকুৰা তেওঁ যে বিক্ৰী কৰিবলৈ ওলাইছে যিজন সেলাৰ যিজনে বিক্ৰী কৰিবলৈ ওলাইছে তেওঁৰ যদি ৰাইট টাইটেল ইণ্টাৰেষ্ট সেই মাটি টুকুৰাত ন্যায্যভাৱে বা লিগেলি যদি ইষ্টাব্লিছড নহয় তেন্তে কিন্তু কাইলৈ আপোনাৰ যিটো সেল ডিড আপুনি যে কিনিছে আপোনাৰ ৰাইট টাইটেল ইণ্টাৰেষ্টটো ইষ্টাব্লিছ নহ'ব কাৰণ এজন ব্যক্তিৰ যদি মাটি টুকুৰাৰ ওপৰত স্বত্ব স্বামিত্ব নাথাকে তেওঁ কিন্তু সেই মাটি টুকুৰা কাৰোবাক বিক্ৰীও কৰিব নোৱাৰে ট্ৰান্সফাৰো কৰিব নোৱাৰে আৰু কাইলৈ যদি আপুনি কিবা প্ৰকাৰে ধৰক সেই মাটি টুকুৰা কিনি পেলালে আৰু আপোনাৰ এগেইনষ্টে প্ৰকৃততে সেই মাটি টুকুৰাৰ যিজন টাইটেল হোল্ডাৰ যিজন অ'নাৰ যিজন আপোনাক বিক্ৰী কৰিছে তেওঁ নহয় আচলতে যিজন সেই মাটি টুকুৰাৰ মালিক যিজন অ'নাৰ তেওঁ আহি পেলাই আপোনাৰ ওপৰত যদি কেছ কৰে তেন্তে কিন্তু আপুনি সেই মাটি টুকুৰা ভেকেট কৰি দিবলৈ বাধ্য হ'ব আৰু দ্বিতীয় কথাটো হৈছে যে আপোনাৰ কোনো উত্তৰাধিকাৰীও কিন্তু সেই মাটি টুকুৰাৰ ওপৰত স্বত্ব স্বামিত্ব ক্লেইম কৰিব নোৱাৰিব কাৰণ আপুনি প্ৰথমতেই যেহেতু মাটি টুকুৰা এজন ভুল মানুহৰ পৰা কিনিছে যিজন মানুহৰ সেই মাটি টুকুৰা নহয় তেওঁৰ পৰা আপুনি কিনিছে যিজন মানুহৰ কোনো ৰাইট টাইটেল ইণ্টাৰেষ্ট সেই মাটি টুকুৰাত নাই তেওঁৰ পৰা আপুনি কিনিছে গতিকে আপোনাৰ যিটো পাৰ্চেজ ডিড আপোনাৰ যিখন চেল ডিড যিখন ট্ৰান্সফাৰ ডিড সেইটো সম্পূৰ্ণ ভুল আৰু তাৰ ওপৰত ভিত্তি কৰি আপুনি যদি নাথাকেও আপোনাৰ বৰ্তমানত আপোনাৰ ল'ৰা ছোৱালীও কিন্তু সেই মাটি টুকুৰাৰ ওপৰত বা আপোনাৰ উত্তৰাধিকাৰীও সেই মাটি টুকুৰাৰ ওপৰত কোনো স্বত্ব স্বামিত্ব ক্লেইম কৰিব নোৱাৰিব গতিকে এই ক্ষেত্ৰত অত্যন্ত সাৱধান হ'ব লাগে মাটি টুকুৰা কিনাৰ আগত মাটি টুকুৰা কিনা ডাঙৰ কথা নহয় কিন্তু কাইলৈ বা ভৱিষ্যতলৈ যাতে কোনো লিটিগেশ্যন নাথাকে কোনো ধৰণৰ লিটিগেশ্যন নাথাকে কোনো আপোনাৰ উত্তৰাধিকাৰীসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় সেই কথাটো চিন্তা কৰি মনত ৰাখিহে আপোনালোকে মাটি এটুকুৰা কিনিবলৈ যাব আৰু এই গোটেই বিষয়বস্তুটো কিন্তু সুপ্ৰিম কোৰ্টে যোৱা 9 এপ্ৰিল
2024 তাৰিখে এটা জাজমেণ্টত তাত স্পেচিফিকেলি কৈছে যে কোনোবা এগৰাকী ব্যক্তিৰ যদি মাটি এটুকুৰাৰ ওপৰত তেওঁৰ ৰাইট টাইটেল ইণ্টাৰেষ্ট নাথাকে আৰু তৎসত্ত্বেও তেখেতে যদি সেই মাটি টুকুৰা কাৰোবাক ট্ৰান্সফাৰ কৰে তেন্তে কিন্তু সেই ট্ৰান্সফাৰ যিজন ব্যক্তি কৰিছে অৰ্থাৎ যিজন ব্যক্তিয়ে সেই মাটি টুকুৰা কিনিছে বা কিনিব সেই ব্যক্তিগৰাকীৰ কোনো ৰাইট টাইটেল ইণ্টাৰেষ্ট ষ্টেবলিছ নহয়, আনকি তেখেতৰ উত্তৰাধিকাৰীও নহয়। অৰ্থাৎ মাটি এটুকুৰা কিনাৰ সময়ত সদায় এটা বিষয়বস্তু সদায় মনত ৰাখিব বা নিশ্চিত হ'ব আপুনি কিনাৰ আগত যে যিজন মানুহে আপোনাক বিক্ৰী কৰিবলৈ গৈছে তেওঁৰ প্ৰকৃতাৰ্থত সেই মাটি টুকুৰাৰ ওপৰত স্বত্ব স্বামিত্ব তেওঁৰ নিজৰে আছেনে নাই। আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক সহায় কৰোঁ। আগন্তুক ভিডিঅ'ত আকৌ লগ পাম। ভালে থাকক, কুশলে থাকক। নমস্কাৰ।